চতুৰ্থ ষান্মাসিকৰ অসমীয়া বিষয়ৰ গুৰু পাঠ্যক্ৰমৰ আটাইবোৰ ছাত্ৰ-ছাত্ৰীকে মই সৰ্বপ্ৰথমে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। দেশৰ ভয়াৱহ কোভিড পৰিস্থিতিৰ মাজেৰে আমি দিনবোৰ পাৰ কৰিছোঁ। আৰু এনে ভয়াৱহ পৰিস্থিতিৰ মাজতে আমি তোমালোকে বিশেষকৈ তৃতীয় ষান্মাসিক পাৰ হৈ চতুৰ্থ ষান্মাসিক পাইছাহি। চতুৰ্থ ষান্মাসিকৰ তোমালোকৰ গুৰু পাঠ্যক্ৰমত গান্ধী নামৰ গল্পটো তোমালোকৰ পাঠ্যক্ৰমত নিৰ্দিষ্ট হৈ আছে। গান্ধী হৈছে এটা মূল কানাড়া ভাষাৰ গল্প। এই কানাড়া ভাষাৰ গল্পটোৰ ৰচক হৈছে বেজ গৰহাল্লি ৰামা। বেজ গৰহাল্লি ৰামাই ৰচনা কৰা এই গান্ধী নামৰ গল্পটোৰ কাহিনী আজি আমাৰ বিষয়। গান্ধীৰ কাহিনী অতি সাধাৰণ। গ্ৰাম্য চিকিৎসালয় এখনলৈ কাহিলী পুৱাই গান্ধী নামৰ ল'ৰাজন আৰু মাতৃ নিগাংমা আহি থিয় হৈছে। গান্ধীৰ বেমাৰ আৰু গান্ধীৰ বেমাৰ দেখুৱাব আহিছে। কিন্তু হস্পিটেলখনত দেখা গৈছে এজনৰ পিছত এজন মানুহ আহিছে চিকিৎসালয়খনত, যিবোৰৰ হয়তো অকণমান প্ৰতিপত্তিশালী বা তথাকথিত ভদ্ৰলোক বুলি এটা ভাৱ দেখুৱাইছে, সেইবোৰক খুব আতিথ্য দি তেওঁলোকক বিদায় দিছে। বহু সময় ধৰি যেতিয়া গান্ধী বিৰক্ত হৈছে, তেতিয়া বেমাৰ দেখুৱাব নোৱাৰাৰ পাছত বাৰে বাৰে মাকক কৈছে যে গান্ধী ঘৰলৈ বেমাৰ নেদেখুৱাকৈ উভতি যাব, কিন্তু মাক নাযায়। আৰু এসময়ত কি হৈছে যে গান্ধীৰ কাৰণে ডাক্তৰে যেতিয়াও ডাক্তৰে কি হোৱা নাই, চকুত পৰা নাই, তেতিয়া গান্ধী হয়তো মাকলৈ চাইছে আৰু মাক নিগাংমাক তেতিয়া অসহায় দেখা গৈছে। মাক নিগাংমাই কান্দিছে। যেতিয়া মাক নিগাংমাই কান্দিছে তেতিয়া গান্ধী আৰু কি কৰি থাকিব পৰা নাই, থিৰেৰে থাকিব পৰা নাই। গতিকে গান্ধী থিৰেৰে থাকিব নোৱাৰি এসময়ত কি হৈছে, সেই সহজ সৰল ল'ৰাজনে কি কৰিছে যে এসময়ত গান্ধী নামৰ সেই সহজ সৰল ল'ৰাজনে নিশকতীয়া ল'ৰাজনে থিয় হৈছে আৰু মানুহৰ ভিৰ ঠেলি ডাক্তৰৰ সন্মুখলৈ গৈছে, গৈ পেলাই ডাক্তৰক তাৰ বেমাৰ চাই দিবলৈ কাতৰ অনুৰোধ কৰিছে। ডাক্তৰে যেতিয়া তাৰ অনুনয় বিনয় শুনিছে, প্ৰথমবাৰত গুৰুত্ব নিদি দ্বিতীয়বাৰত যেতিয়া গুৰুত্ব দিছে, নাম সুধিছে। গান্ধীয়ে তাৰ নাম গান্ধী বুলি কৈছে আৰু গান্ধী বুলি কোৱাৰ লগে লগে ডাক্তৰে গান্ধীক লৈ ঠাট্টা মস্কৰা আৰম্ভ কৰিছে, হাঁহিছে, উপলুঙা কৰিছে। লগে লগে গান্ধীয়ে যেতিয়া জনাইছে যে গান্ধীয়ে নহয় মহাত্মা গান্ধী তাৰ নাম, তেতিয়া ডাক্তৰজনে আকৌ গান্ধীক লৈ এটা বিমোৰত পৰিছে আৰু হস্পিটেলৰ আন কৰ্মচাৰীক মাতি আনি তাৰ প্ৰকৃত নামটো কি উদ্ধাৰ কৰাত লাগিছে। কিন্তু সেইটোত মাক নিগামা যেতিয়া কৈছে যে তাৰ নাম মহাত্মা গান্ধীয়ে হয়, তেতিয়া আৰু ডাক্তৰে সেইটো বিষয় এৰি গান্ধীক কি হৈছে চাব লৈছে। আৰু এনেকৈ এটা সময়ত নিগামা গান্ধীয়ে গান্ধীৰ কি বেমাৰ হৈছে জনাবলৈ গৈ কি কৰিছে যে তাৰ বেমাৰ লিভাৰ চিৰচিছ বুলি কৈছে। যিহেতুকে বুক্কে গৌৰা অৰ্থাৎ গান্ধীৰ পিতৃ ঢুকাইছে, গতিকে সেই সময়ত নিগাংমাই অসহায় বোধ কৰিছে আৰু গান্ধীৰ ককা দেউতাক কৰিসিদ্ধে গৌৰাই জিলা চিকিৎসালয়খনলৈকে গ্ৰাম্য চিকিৎসালয়ৰ ডাক্তৰৰ পৰামৰ্শ মতে গান্ধীক লৈ গৈছে আৰু গান্ধীক লৈ গৈ কি কৰিছে যে গান্ধীক তালৈকে লৈ যোৱাৰ পিছত তাৰ ডক্তৰে চাইছে আৰু ডাক্তৰে গান্ধীৰ যথেষ্ট পৰিমাণে গুৰুতৰ বেমাৰ দেখি গান্ধীক তাত গান্ধীক চিকিৎসা কৰাৰ বাবে ভালকৈ পৰামৰ্শ দিছে। আৰু গান্ধীৰ বেমাৰৰ গুৰুত্ব বুজি যিহেতুকে কৰিসিদ্ধে গৌৰাৰ জীয়েক আৰু পুতেকৰ বাহিৰে নাতিৰ বাহিৰে কোনোৱে নাই সন্মুখত, যোৱাই একো নাই, ঢুকাইছে, গতিকে এসময়ত তেওঁ ডাক্তৰক অনুনয় বিনয় কৰি জিলা চিকিৎসালয়ত গান্ধীক কিছুদিন ৰাখিবলৈ কাতৰ অনুৰোধ কৰিছে। আৰু কাতৰ অনুৰোধত বিচনা নাথাকিলেও মাটিয়ে বিচনা বুলি তেওঁলোকক থকাৰ
ডাক্তৰে কি কৰিছে অনুমতি প্ৰদান কৰিছে তেনেকৈয়ে 2-4 দিন যোৱাৰ পিছত গান্ধীৰ শাৰীৰিক অৱস্থা যথেষ্ট বেয়ালৈ আহিছে হাতত নিয়া টকাখিনি যেতিয়া তেওঁলোকৰ শেষ হৈ গৈছে তেতিয়া গান্ধীৰ মাতৃ নিংগামাই সোণৰ গহনা এপদ বাপেকৰ হাতত অৰ্থাৎ কৰিসিদ্ধে গৌৰাৰ হাতত তুলি দিছে আৰু কৰিসিদ্ধে গৌৰাৰ হাতত যেতিয়া সোণৰ গহনা এপদ তুলি দিছে তেতিয়া কৰিসিদ্ধে গৌৰাই কি কৰিছে যে সোণৰ গহনা এপদ হাতত লৈছে আৰু তেনেকৈয়ে তেওঁ পইচা যোগাৰ কৰিবলৈ গাঁৱলৈ গৈছে গাঁৱলৈ গুচি যোৱাৰ পিছত দেখিছে যে গান্ধীহঁতৰ গাঁৱৰ ঘৰত যিহেতুকে কি আছিলে গাঁৱৰ ঘৰত এজোপা কঁঠাল গছ আছিলে গতিকে সেই কঁঠাল গছজোপা আচলতে তেওঁ বিক্ৰী কৰাৰ উদ্দেশ্য নাছিল কিন্তু গান্ধীয়ে কৰিসিদ্ধে গৌৰাক এটা কথাই কৈছিল যে তাৰ মৃত্যু হলে সেই কঁঠালজোপাৰ তলত যাতে তাক কবৰ দিয়ে গতিকে এই কবৰ দিয়াৰ কথাটো কৈ পেলাই গান্ধীক যেতিয়া গান্ধীয়ে কৈছিলে তেতিয়া গান্ধীৰ মাক আৰু ককা দেউতাক খুব দুঃখিত হৈছিলে আৰু এনেকৈয়ে গৈ যেতিয়া গাঁৱত গান্ধীৰ চিকিৎসাৰ নামত টকা বিচাৰিবলগীয়া হ'ল তেতিয়া বিধিৰ কি বিপাক বিধিয়ে যি কি লিখিছে গতিকে সোণৰ গহনাপদ কাৰো প্ৰয়োজন নহ'ল কোনো ৰাখিবলৈ ইচ্ছা নকৰিলে মাত্ৰ কঁঠালজোপাৰ বাবদ মানুহে পইচা দিবলৈ ৰাজি হ'ল আৰু কঁঠালজোপা বিক্ৰী কৰি নিগাম্মা পিতৃ অৰ্থাৎ কৰিসিদ্ধে গৌৰাই যেতিয়া পইচা দুটা হাতত লৈ হস্পিটেললৈ ঘূৰি আহিছে তেতিয়া ইতিমধ্যে গান্ধীৰ মৃত্যু হৈছে গল্পটোৰ কাহিনী হৈছে সৰল সহজ এই সাধাৰণ কাহিনীটোৱে গল্পৰ কাহিনী কিন্তু এই গল্পটোত কেইবাটাও বিশেষ গুৰুত্বপূৰ্ণ কথা আছে অৱশ্যে মই আজি গুৰুত্বপূৰ্ণ কথা আৰু গল্পটোৰ ভিতৰৰ কথাৰ মাজলৈ নাযাওঁ মই সাধাৰণভাৱে কাহিনীটো ক'ব আহিছোঁ তথাপি মই কেইটামান কথা ক'ব লাগিব যে বেজ গৰাহাল্লি ৰমা আছিল নিজেই এগৰাকী চিকিৎসক গ্ৰাম্য চিকিৎসালয়বোৰত কাম কৰি নাইবা গ্ৰাম্যাঞ্চলৰ চিকিৎসালয়বোৰত যিবোৰ ঘটনা চলে তেওঁ হয়তো চাক্ষুষভাৱে দেখিছিল আৰু যাৰ বাবে তেওঁ কি কৰিছিল এনেধৰণৰ এটা চৰিত্ৰ এনেধৰণৰ এটা বাতাবৰণ লৈ তেওঁ গল্পটো ৰচনা কৰিছিল দ্বিতীয় কথা হৈছে এই গল্পটোত যি ধৰণৰ এক সংস্কাৰী চেতনা পোৱা যায় এইটো ভাৰতীয় মানুহৰ সংস্কাৰী চেতনা গান্ধীয়ে তাৰ মৃত্যু হ'ব জানিছিলে এনেকুৱা ভাৱ এটা লৈছিলে যাতে তাক কবৰস্থ কৰে এই কথাটো কঁঠালজোপাৰ তলত কবৰ দিব বুলি যিহেতুকে ককা দেউতাকক গান্ধীয়ে জনাইছিলে এইটোৰ মাজত এটা সংস্কাৰ চেতনা লুকাই আছে একেধৰণে ইয়াৰ ভাষা একেবাৰে সাধাৰণ শ্ৰেণীৰ ভাষা চিকিৎসালয়বোৰত যেতিয়া বাৰে বাৰে গান্ধীৰ নামটোক লৈ গান্ধীক কি কৰা হৈছিলে এক ধৰণৰ গান্ধী কি গান্ধী বা গান্ধীৰ কথাটো বাৰ বাৰ গান্ধীনো কোন মহাত্মা গান্ধী নেকি এনেকুৱা এটা যেন মানুহৰ ভাৱ হ'ব পঢ়ুৱৈবোৰৰ কি গান্ধী কোন এনেকুৱা ধৰণৰ এটা ভাৱ সৃষ্টি কৰি পেলাই হাস্যমধুৰ পৰিৱেশ এটা সৃষ্টি কৰিবলৈ ডাক্তৰে আচলতে কি কৰিছিল একো এটা পৰিৱেশ সৃষ্টি কৰি লৈছিল চিকিৎসালয়বোৰত এই ধৰণৰ ডাক্তৰ কিছুমান এই ধৰণৰ চিকিৎসক কিছুমান নথকা নহয় এই ধৰণৰ পৰিৱেশত চিকিৎসালয়ত সাধাৰণ মানুহ নপৰা নহয় গতিকে ব্যক্তিগত জীৱনৰ বাস্তৱ অভিজ্ঞতালৈ গৰাহাল্লি ৰামাই গান্ধীক কি কৰিছে ৰচনা কৰিছে সেই গল্পটো সকলো ফালৰ পৰাই এটা উৎকৃষ্ট মানৰ গল্প ভাৰতীয় সাহিত্যৰ ভিতৰত কানাড়া ভাষাৰ বিশেষ নাম আছে কানাড়া ভাষাৰ সাহিত্যৰ বিশেষ নাম আছে গতিকে ভাৰতীয় সাহিত্যত কানাড়া ভাষাৰ যি ধৰণৰ এক নাম আছে ভাৰতীয় সাহিত্যৰ সাধাৰণ জীৱন চৰিত্ৰক লৈ এই গল্পটো গল্পকাৰে বৰ সুন্দৰকৈ ৰচনা কৰিছে আজি মই তোমালোকক সাধাৰণভাৱে কাহিনীটো কৈছোঁ ইয়াত আৰু কিবা মই যোগ কৰিব লাগিছিল নেকি ছাত্ৰ ছাত্ৰীৰ পৰা মই মতামত বিচাৰিছোঁ গতিকে তোমালোকে মোক সেই কথাখিনি ক'বা তোমালোকৰ মনৰ ভিতৰৰ কথাখিনি আৰু তোমালোকে ধুনীয়াকৈ শুনিবা ভিডিঅ'টো আৰু কি লাগে মোক ক'বা তোমালোকে মতামত জনাবা তাৰপিছত মই নিশ্চয় তোমালোকৰ সকলোবোৰ আকাংক্ষা পূৰণ কৰিবৰ অৰ্থে কিছুমান ভাল ভিডিঅ' হয়তো প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম আজিলৈকে আন্তৰিক শুভেচ্ছা পুনৰ জ্ঞাপন কৰিছোঁ আৰু মই শ্ৰেণীকোঠাৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ